কিবা সুধিছে কৈ যা নহ'লে যোৱাকালি আৰু কেইজনে চাৰিজনে বোলে চাৰিজন পাঁচজন আঠজন আছিলে, আঠজনে মিলাই কিনে মানে চাৰিজনে তাতে ক'ৰ পৰা চুৰ কৰিছে চাৰহঁতে তুমি কৈ পেলাই ঘৰৰ পৰা উঠাই লৈ গুচি আহিছে। কিমানজনৰ ঘূৰিছে তিনিজন ন পাঁচজনৰ এখনো নেৰি ভাল কেইটা আছে এখনতো পলালে গাড়ী গাড়ীতে পোৱা নাছিলে এইটো আমাৰ কিমান গৌৰৱৰ কথা হয়নে নহয়? আমাৰ গৌৰৱৰ কথা এইবিলাক ক'তো বাহিৰৰ পৰা মানুহ আহে এইখন চোৱাৰ কাৰণে হয়নে নহয়? তুমিতো এইবিলাক নিয়াত কৰি ৰেলৰ ইমান কাম কৰি আছে, তাই লোহাডাল নিজে নি পেলাই এইটো বেছি কেইটকা পাব বাৰু? দুটা বস্তু দেখুৱাম, এইটো কিমান দাম জানে? 25,000 টকা। মোৰ লগত আহক। সীতা জখলা হেৰি আৰু হেৰি কি নাম তাৰ বাহিৰত ৰছীদাল আছে নেকি? ৰছী এক্সট্ৰা কৰি বনাই দিছে। আমিতো যদি চলিলেহেঁতেন তোমালোকে কিবা এটা কাম পালাহেঁতেন, কিন্তু এই বস্তুখিনি যদি হৈ যোৱা তোমালোকে কি বুজাই আছে? আহোঁ আহোঁ কৰিব কি কয় আমি চুগাৰ মিলৰ পৰা চুগাৰ মিলৰ ফিল্ডৰ বাহিৰৰ পৰা লোহাৰ অলপ আনি আছিলোঁ। লোহাৰখিনি লৈ গৈ থাকোঁতে আমাক আৰক্ষীয়ে ধৰি লৈ আহিছে। ক'লৈ নি আছিলে? আমি ৰাজাহালী নি আছিলোঁ। কিমান দিনৰ পৰা কৰি আছে? না ফাৰ্ষ্ট গৈছিলোঁ আমি। আপোনালোকৰ কোন কোন আছে? আমি 8জন আছিলোঁ, তাৰে 4জন পলালে আৰু 4জন নাম জানে? জানো। কওকচোন নামকেইটা। দেৱজিৎ পলাইছে, গংগাধৰ পলাইছে, বিজু পলাইছে, বগাই পলাইছে। আপোনাৰ ঘৰ মাজুৱাৰী। কি বুলি কয়, আমি চুগাৰ মিললৈ যাওঁতে কি বুলি কয় আমি চুগাৰ মিলত ফটো উঠিব যাওঁতে আমি চুগাৰ মিলৰ বাহিৰত লোহা অলপ দেখিছিলোঁ। লোহাখিনি দেখি পেলাই তাৰপিছত আমি 8জনমান ল'ৰা আছিলোঁ। গোটেই ল'ৰাখিনি আমি প্লেন বনাইছিলোঁ বোলো এই লোহাখিনি আমি ৰাতি কি বুলি কয় গাড়ী দি পেলাই আমি ৰাজাহালীলৈ লৈ যাম। তাৰপিছত সেই আমি ৰাজাহালীলৈ লৈ যাই থাকোঁতে তাৰপিছত কি বুলি কয় ছাৰহঁতে আমাক আধা হাতে ধৰিছে। ধৰি পেলাই তাৰপিছত বাকী 4জন পলাইছে, বাকী 4জনক ধৰিছে। আপোনালোকৰ কোন কোন আছিলে?
মোৰ লগত আছিলে কি বুলি কয় মানস আছিলে, তাৰপিছত পিংকু আছে, তাৰপিছত মিথুন আছে, তাৰপিছত বগাই, দেৱজিত, তাৰপিছত গংগাধৰ। কিমান দিনৰ পৰা আপোনালোকে কৰি আছে? আজি আমি ফাৰ্ষ্ট গৈছোঁ, কালি ফাৰ্ষ্ট গৈছোঁ। হা সঘনাই ঘটনাটো কিমান দিনৰ পৰা কৰি আছে? কিমান দিনৰ পৰা মানে অইনে যদি আগৰ পৰা গৈ আছে নাজানো, কিন্তু আমি কালি ফাৰ্ষ্ট গৈছোঁ। গম নাপাওঁ কিন্তু মই। মোৰ ঘৰ মাজতে। গুদাম কিপাৰ আছিলোঁ। এসময়ত আমি যিটো কৰ্মই কাম কৰিছিলোঁ আৰু যিমানবিলাক প্ৰপাৰ্টি আছিল সেইবিলাক চব ওচৰ পাজৰৰ মানুহে ধ্বংস কৰি দিলে। আজি 2004 চনতেই মই ৰিলিজ হ'লোঁ, কিন্তু এই আমাৰ নিজৰ তাৰ যে মিল আছিল সেইবিলাক তেওঁলোকে বুজি নাপালে, চব ধ্বংসমুখী কৰিলে। আৰু মাজতে হোমগাৰ্ড ৰাখিছিল, সিহঁতেও মটৰ 4টা আনি চুৰ কৰিছিলে। এতিয়া দেখা পোৱা গৈছে কামপুৰ প্ৰশাসনে কেইবাজনো চোৰক কৰায়ত্ব কৰিছে, কি ক'ব? এই আপুনি এজন কৰ্মচাৰী আছিলে, মই চুগাৰ মিলৰ চুগাৰ গুদাম কিপাৰ আছিলোঁ। মোৰ ফালৰ পৰা মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ নিজৰ প্ৰপাৰ্টিবিলাক তেওঁলোকেই ধ্বংস কৰিছে। অৰ্থাৎ যি যাক মানুহ চিকিউৰিটি দিলে এতিয়া লোকেলিটি, তেওঁলোকে কি ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিলে নেকি? এতিয়া নতুন এই সম্বন্ধীয় চিকিউৰিটি দিছিলে, তেওঁলোকে কিয় এইবিলাক প্ৰমাণ নাপালে? আপুনি কি ক'ব এই ক্ষেত্ৰত? মই এইটোতো বেয়া পৰ্যায় আমাৰ নিজৰ এটা সম্পত্তি ধ্বংস কৰাটো। আপোনাৰ মতে কি বিচাৰাব লাগে? সেইমতেতো আৰু আচৰিত, আমি নিজেই তাত শ্বেয়াৰভুক্তভোগী, আমি নিজেই কষ্ট কৰিছিলোঁ। এই মিলটো গঢ়াত মই হেৰিত 83 চনত মই জইন কৰিছিলোঁ, তেতিয়া কনষ্ট্ৰাকশ্যন চলি আছিলে। আমি খুব নিজৰ যে এটা স্থানীয় বস্তু সেই ওপৰত আমি নিৰ্ভৰ কৰি নিজৰ এটা অনুষ্ঠান আমি নিজে কাম কৰি মিলটো গঢ়িলোঁ। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই দোষীক শাস্তি দিব লাগে। যিখিনিয়ে চুৰি কৰিছে নিজৰ প্ৰপাৰ্টিখিনিক, তেওঁলোকক মানে আজি আচলতে গৌৰৱ অনুভৱে কৰিছোঁ, কিন্তু আৰু বৰ দুখৰ কথাও এটা, এফালৰ পৰা চাবলৈ বৰ দুখৰ কথা। চুগাৰ মিলটো আজি প্ৰায় 15 বছৰমানৰ আগতে চুগাৰ মিল বন্ধ হ'ল। এই ৰাজহুৱা সম্পত্তিটোক কামপুৰৰ আশে-পাশে, চুগাৰ মিলৰ আশে-পাশে থকা যিসকল গাঁৱৰ মানে নিবনুৱা যুৱকেই হওক বা যিসকল ৰাইজ বুলি ক'লে ভুল হ'ব, যিসকল যুৱকে মানে অপ্ৰীতিকৰ কাম কৰি পেলাই চুৰি কাৰ্য কৰিব, তাৰপৰা মটৰ হওক, তাৰ লোহা লংগৰ পৰা আদি কৰি যি য'ত সা সম্পত্তি আছে তেওঁলোকে লণ্ডভণ্ড কৰি মানে কোৱাৰ্টাৰৰ দৰ্জা খিৰিকী লোহা লংগলৈকে বিক্ৰী কৰিছে তেওঁলোকে, আমি শুনা পাই আছিলোঁ। আজি শুনা পাইছোঁ তেওঁলোকে 8-10জনক গ্ৰেপ্তাৰ কৰিছে। আমি ভাবিছোঁ যে এই ষড়যন্ত্ৰৰ লগত আৰু জড়িত আছে। এই ষড়যন্ত্ৰ প্ৰায় 10 বছৰ 15 বছৰ আগৰ পৰা এই চুৰি কাৰ্য চলি আছে, কিন্তু আজিলৈকে প্ৰশাসনে তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাছিলে। আমি শুনি পেলাই সুখী হৈছোঁ যে আজি তাৰে 8-10জনক কৰায়ত্ব কৰিছে, আৰু আমি অতি শীঘ্ৰে আৰু তাৰ লগত আৰু জড়িত আছে বুলি আমাৰ সন্দেহ আছে, যে আৰু জড়িত আছে যে খাটাং, তেওঁলোকক সকলোকে যোন য'তে আছে তেওঁলোকক ধৰি আনি উচিত শাস্তি নহয়, তেওঁলোকে যাতে তেওঁলোকৰ পৰা যাতে বেলেগ চোৰে আৰু যাতে শিক্ষামূলক মানে হেৰি পায় যায়, আৰু দ্বিতীয়বাৰ যাতে তেনেকুৱা ৰাজহুৱা সম্পত্তিত হাত দিবলৈ সাহস নকৰাৰ মানে তেওঁলোকৰ যাতে মনলৈ ভাৱ নাহে, তেনেকুৱা ধৰণৰ তেওঁলোকৰ শাস্তি হ'ব লাগে।